উন্নয়ন দেখিছে চকুৰ আগত আৰু এতিয়া কংগ্ৰেছ বা অন্যান্য বিৰোধী দলবিলাকে কিবা কথা ক'লে বিশ্বাস কৰিব কিয় ক্ষমতাত থাকোঁতেই তেওঁলোকে কি কৰিছিলে নকৰিছিলে সেই নেতাসকলে মন্ত্ৰী অতুল বৰাই বোকাঘাট সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰত ভ্ৰমণ কৰি এইদৰে মন্তব্য কৰিলে বিৰোধীক ভোটটো দি নিজৰ ভোটটো কিয় অপচয় কৰিব আৰু লগতে তেওঁ ক'লে তিনিটা বেলট পেপাৰৰ বাবে ভোটদান প্ৰক্ৰিয়া কিছু লেহেমীয়া হৈছে বুলি জনালে মন্ত্ৰী অতুল বৰাই ৰাজ্যে উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ সপক্ষে ভোটদান কৰিব বুলি মন্তব্য প্ৰদান কৰিলে মন্ত্ৰীগৰাকীয়ে বোকাঘাটৰ পৰা অমল দাবৰ ৰিপৰ্ট আছাম ইন অনুষ্ঠিত হৈ আছে আপুনিও নিজৰ সমষ্টিত ঘূৰি আছে কি আশা কৰে হয় প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে কিন্তু এতিয়ালৈকে যিখিনি খবৰ আহিছে আমাৰ চ'ৰ্চৰ পৰা আৰু সংবাদ মাধ্যমৰ ব্যক্তি হিচাপেতো আপোনালোকৰ নিশ্চয় ইনফৰ্মেশ্যন আছে যে ৰাইজে মিত্ৰজোঁটৰ সপক্ষেই ৰায়দান কৰিছে বহু ঠাইত মানে যিটো দেখা গৈছে আৰু এইটো ইয়াততো মোৰ গৃহ সমষ্টিটো ভালেই ৰাইজৰ প্ৰাৰ্থীসকলে কৈছে যথেষ্ট আমি ছাপোৰ্ট পাইছোঁ ভালেই হ'ব কাৰণ ৰাজ্যখনত যোৱা দিনবিলাকত যিদৰে উন্নয়ন হৈছে ৰাইজে উন্নয়নৰ সপক্ষেই ৰাইজে ৰায়দান কৰিব বহুত ভোটদান হৈছে আৰু এতিয়ালৈকে মানে যথেষ্ট বাকী আছে ৰাইজক দিয়া পান্দৰা সাংবিধানিক অধিকাৰ ভোটাধিকাৰটো সকলোৱে সাব্যস্ত কৰিবলৈ ওলাই আহিব লাগে মই নুমলীগড় বাগিচাৰ ফালে গৈছিলোঁ তাততো এটা পলিং ষ্টেচনত প্ৰায় শেষেই হৈছে কেইটামান মাত্ৰ ভোট বাকী আছে বহু ঠাইত হৈছে কিছুমান ঠাইত এতিয়া মানে কি হৈছে তিনিখন বেলট পেপাৰ হোৱাৰ কাৰণে মই যি দেখিছোঁ অলপ শ্ল' হৈছে কিন্তু মানুহবিলাক আছে ভিতৰতে সোমাই আছে শ্ল' হৈছে বিৰোধীটো এইবাৰ তছনছ হ'ব মই কথাটো আগতে কৈছোঁ কাৰণ বিৰোধী ভোটটো দি মানুহে বহুমূলীয়া ভোটটো কিয় অপচয় কৰিব জনসাধাৰণক উন্নয়ন লাগে আজি বেলেগ বেলেগ আঁচনিৰ জৰিয়তে নগৰৰ কথা বাদ দিওঁ গ্ৰামাঞ্চলৰ ৰাইজ যিদৰে উপকৃত হৈছে পুৰুষ মহিলা বৃদ্ধ বৃদ্ধা ছাত্ৰ ছাত্ৰী সমাজৰ সকলো ছেকশ্যনৰ লোক গতিকে ৰাইজে উন্নয়ন দেখিছে চকুৰ আগত আৰু এতিয়া কংগ্ৰেছ বা অন্যান্য বিৰোধী দলবিলাকে কিবা কথা ক'লে বিশ্বাস কৰিব কিয় ক্ষমতাত থাকোঁতেই তেওঁলোকে কি কৰিছিলে নকৰিছিলে সেই নেতাসকলে বা সেই দলে সেই চৰকাৰে সেইখিনি কথা ৰাইজৰ মনত চকুৰ আগত ভাহি আছে আৰু সেইকাৰণে ৰাইজে ভোট দিয়া নাই বুলি একাংশটো দিব